এইটোৱে দেই ছাৰসকলে এখেতে জুই কৰা ধৰিব এতিয়া এয়া আমাৰ মিক্সাৰ বনি আছে চাটনি আম চাটনি আম পদিনা চাটনি মজা এইপিনে চব বনি আছে সব অলৰেডি হৈ গৈছে বোলে যিটো চিষ্টেম মানে সেইটো প্ৰটেকশ্যন দিয়া আছে কোনোবাই উল্টিয়াই মানে নিনিয়ক বুলি এইটো প্ৰটেকশ্যন দিয়া আছে এইটো মেইন বস্তু আমাৰ আজি স্পেচিয়েলি এইটোৱে মেইন বস্তু আজি প্ৰটেকশ্যন দিয়া আছে এই ধৰণে পাৰিছনকাই এফালে ভিডিঅ' আমাৰ ৰান্ধনি এই গ'ল গোটেই কেইজন ৰান্ধনি পুৰা ধুনীয়া বনাইছে কিন্তু খানা গোন্ধই কয় এইফালে মাংসখিনি আকৌ ভয়ে গৈছে নি কেলা সাচিও কোনটো মাংসখিনি তলে পোৱা যাব ন পৰিলেও পোৱা যাব খাব পৰা যাব গাহৰি পৰিবলৈ সাজু ক'ৰ ডাইলগ আছিল এইটো অ ককাই কেনে লাগিছে আজি বিহু পালন কৰিবলৈ পায় বহুত কি অনুভৱ কৰিছো নিজকে আৰু দিনৰ পাছত পোৱা হৈছে যে একেলগে গোটেই হ'ব মোৰটো ফিলিং গ্ৰেট বহুত ভাল লাগিছে মোৰ গ্ৰেট ন বহুত ভাল লাগিছে কি নাচিবা নাই আজি নিশ্চয় নাচিবা ন কবে নাচিবা অ বাৰু ধন্যবাদ বিহু এপাক নাচি কেনেকৈ মজা পোৱা যাব বিশ্বদা ফিলিংটো কেনেকুৱা লাগিছে আজি ৰান্ধনি কৰিব পাৰে ভাল লাগিছে ন আজি মাঘ বিহু বুলি কি ক'বা এতিয়া শুভেচ্ছা জনালা ন অঁ আৰু তুমি ক'ত আছা এতিয়া কৈ দিয়া বৰ্তমান বেংগলোৰত আছো বেংগলোৰ ইলেক্ট্ৰনিক চিটি ধুৱাইছে ন বাৰু দিয়া ঐ জ্যোতিতা কৈ দিয়া কি ক'বা আৰে চাটনি কি আছে মাছ এটা মাছ এইটো পুৰা আমাৰ চালাড এইটো কি এইটো চিকেন হ'ব এইটো জলকীয়া ভাজি এইপিনে ব্ৰইলাৰ মাংসটো আছে এইপিনে ভাত আছে মজা আৰু এইপিনে কি বনি আছে এইপিনে কি বনিব এতিয়া এইটো গাহৰি কবি মস্ত কাঞ্চি কিবা লাগে নি হে নালাগে কিবা কি লাগে নেলকেইটা কি কৰিবা বৌ এইফালে এতিয়া কেনেকুৱা লাগিছে কওক বেংগলোৰত বিহু মানি ভাল লাগিছে ন অঁ বঢ়িয়া আৰু কিবা লাগিলে ক'ব এই উপায় নাই এইসকল আছে ভেলাঘৰ ৰক্ষা কি কৰিবা মেজি জ্বলাবা নাই জ্বলাই যাবা কেইটা বজাত জ্বলাবা গা ধুবা নাই গা ধুবা শেষত আমি মেজি জ্বলালোঁ আৰু আশা কৰিলোঁ যাতে পৃথিৱীৰ লগতে অসমীয়াবাসী ৰাইজৰ দুখ দুৰ্গতিবোৰ নাশ হৈ এই জুইতে যেন জাহ যায় তাৰে কামনা কৰিলোঁ আৰু ধুমধামেৰে আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাবোৰ মানি যাওক পালন কৰি যাওক তাৰে কামনা কৰিছোঁ আৰু আমি বাংগালোৰ তথা অসমৰ বাহিৰত থাকি অসমৰ বিভিন্ন ঠাইৰ আমি অসমীয়াবিলাক লগ হৈ কি ধৰণে আমি বিহু পালন কৰিলোঁ তাৰে এটা দৃশ্য আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ইয়াতে কিবা দুখ দুৰ্গতি ত্ৰুটি ৰৈ গৈছে আপোনালোকে যেন ক্ষমা কৰে আৰু আমি যিহেতু অসমীয়া আমাৰ যিহেতু অসমীয়াৰ তেজ আছে আমি বিহু আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা কেতিয়াও আমি নাপাহৰোঁ আৰু ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যাতে আমাৰ অসমীয়া য'তেই নাথাকক কিয় আমাৰ পৰম্পৰা আমাৰ ৰীতি নীতিবিলাক সকলোৱে যেন মানি যায় পালন কৰি যায় তাৰে কামনা কৰিছোঁ আৰু শেষত ভোগালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ আৰু আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।